বাইক বা গাড়ী এখন কিনাৰ আগতে আপুনি ইঞ্জিনৰ চিচিৰ বিষয়ে নিশ্চয় শুনিছে। এই চিচিটো কি? হিৰো হণ্ডাৰ বাইক এখনত থাকে 125 চিচি আৰু বুলেট এখনত 350ৰ পৰা 500 চিচিলৈকে থাকে জেনেৰেলি, আৰু চাৰিচকীয়া বাহন এখনত 1200 চিচিৰ পৰা আৰম্ভণি। এই চিচিটো কি? এই চিচিটোৰ বিষয়ে আজি চিম্পল ভাষাত আমি আলোচনা কৰিম। আজিৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক। ইঞ্জিনৰ চিচিৰ বিষয়ে গোটেইখিনি কথা আপুনি বুজি পাব। আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটোও বজাই দিয়ক। আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। চিচিৰ ফুল ফৰ্ম হৈছে কিউবিক কেপাচিটি। বাইক এখনত ইঞ্জিন থাকে। ইঞ্জিনৰ ভিতৰত এনেকুৱা ধৰণৰ গোল গোল চিলিণ্ডাৰ থাকে। কিছুমানত এটা থাকে, কিছুমানত দুটা, তিনিটা, চাৰিটা এনেকৈ থাকে। এনেকুৱা চিলিণ্ডাৰৰ ভিতৰত পিষ্টন নামৰ এটা পাৰ্ট থাকে। সেই পাৰ্টটো ঘূৰি থাকে, আপ এণ্ড ডাউন এনেকুৱা হৈ থাকে। এনেদৰে পিষ্টনটো ঘূৰাৰ ফলত গাড়ীৰ তেল পোৰা যায়। সেনেকৈ গাড়ী শক্তি পায় আৰু গাড়ীখন দৌৰিবলৈ সক্ষম হয়, আৰু এই প্ৰচেছটোক কম্বশ্যন বুলি কোৱা হয়। পিষ্টনটো এনেদৰে ঘূৰি থকাৰ ফলত ওপৰ ফালে যোৱা চেণ্টাৰটোক কোৱা হয় টপ ডেড চেণ্টাৰ আৰু তলৰ ফালৰ চেণ্টাৰটোক কোৱা হয় বটম ডেড চেণ্টাৰ। ওপৰৰ পৰা তলফালে ঘূৰি আহতক কোৱা হয় এক ষ্ট্ৰোক। এটা ষ্ট্ৰোক ঘূৰাৰ কাৰণে যিমান এৰিয়া বা স্পেচ কাভাৰ কৰে সেইটোকে কোৱা হয় চিচি। আৰু এই স্ক্ৰীণত দেখাৰ দৰে পিষ্টনটোই যিমান জেগা কাভাৰ কৰিছে বা স্পেচ কাভাৰ কৰিছে সেইটোকে সহজ ভাষাত চিচি বুলি কোৱা হয়। ডাঙৰ ডাঙৰ ইঞ্জিন থকা গাড়ীবোৰত বেছিকৈ চিচি থাকে আৰু ডাঙৰ ডাঙৰ চিলিণ্ডাৰ থাকে। চিচি হৈছে ফিজিকেল স্পেচ। সাধাৰণতে ৰয়েল এনফিল্ড 350 এইখনত এটাই চিলিণ্ডাৰ থাকে। BMW X1 ফৰ এক্সাম্পল এইখনকে ল'লোঁ, এইখনত থাকে 2000 চিচি, 4টা চিলিণ্ডাৰ থাকে। কিছুমান গাড়ীত চিচিটো এটা চিলিণ্ডাৰতে থাকে আৰু কিছুমান গাড়ীত বেলেগ বেলেগ অংশত চিচিটো থাকে, যেনেকৈ চাৰিচকীয়া বাহন এখনত। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো বজাই দিয়ক।